নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আনন্দৰাম বৰুৱা। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম অভিধানখন কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ধৰ্মপুস্তক। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মৃত্যুঞ্জয়। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বীণ বৰাগী। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লক্ষ্মীনাথ বেজবৰুৱা। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মই প্ৰেমত পৰিলোঁ। প্ৰথম শিশু উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ল'ৰা বন্ধু। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মোৰ জীৱন সোঁৱৰণ। বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উমৰ তীৰ্থ। বৰ্তমান অসমৰ সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডক্টৰ সূৰ্যকান্ত হাজৰিকা। প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাম নৱমী। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ল'ৰা বন্ধু। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শংকৰদেৱ। নামঘোষাৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মাধৱদেৱ। মহাভাৰতৰ অসমীয়া অনুবাদ কোনে কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাম সৰস্বতী। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰজনীকান্ত বৰদলৈ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1917 চনত। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাথান ব্ৰাউন। প্ৰথম অসমীয়া আধুনিক উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভানুমতী। এইবাৰ এই প্ৰশ্নটো আপোনালোকৰ বাবে। অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।